নমস্কাৰ, মোৰ নাম দীপ্তি শইকীয়া, জিলা ধপাত নিয়ন্ত্ৰণ কোষ যোৰহাটৰ মই এগৰাকী মনোবিজ্ঞানী হিচাপে কাম কৰি আহিছোঁ। সমগ্ৰ শিক্ষা মাজুলীৰ অনুৰোধ মৰ্মে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ সুবিধাৰ্থে কৰোনা মহামাৰীৰ সময়ত আমি কেনেদৰে মানসিক শক্তি দৃঢ় কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত ল'ব লগা পদক্ষেপ সম্পৰ্কে এটি আলোচনা আগবঢ়াইছোঁ। বৰ্তমান বিশ্বৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰখ্যাত অৰ্থনীতিবিদ ছাৰ টমাছ ৰবাৰ্ট মালথাছৰ জনসংখ্যাৰ ওপৰত দিয়া গুৰুত্বপূৰ্ণ তত্ত্বটিকেই যেন প্ৰমাণিত কৰিবলৈ গৈ আছে। তেখেতৰ মতে প্ৰতি ২৫ বছৰৰ মূৰত আগৰ মুঠ জনসংখ্যাৰ দুগুণ হয় আৰু সেই সময়ছোৱাক জনবিস্ফোৰণ বুলি ক'ব পাৰি। তেতিয়া প্ৰকৃতিয়ে অত্যাধিক জনসংখ্যাৰ বোজা বহন কৰিব নোৱাৰি নানান ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিকম্প, মহামাৰী বা তেনে কোনো দুৰ্যোগ সৃষ্টি কৰি কিছু জনসংখ্যা কমোৱাৰ ব্যৱস্থা কৰে, যাক আমি নেচাৰেল প্ৰিভেনশ্যন চেক বুলি ক'ব পাৰোঁ। বৰ্তমান সমগ্ৰ বিশ্ব এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ আৱৰ্জনীত নিতাল নিস্তব্ধ। কণ কণ শিশুৰ পৰা বৃদ্ধ বনিতালৈকে সকলোৱে যেন প্ৰাণৰ মমতাত আতংকিত। বিশ্ব অৰ্থনীতিৰ পৰা আৰম্ভ কৰি প্ৰগতিৰ উন্নয়নৰ ক্ষেত্ৰখনত কৰোনা মহামাৰীয়ে এক বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে। আমি এই সংকটকালত আমাৰ নিজৰ সুৰক্ষাৰ লগতে বিশ্ববাসীৰ সুৰক্ষাৰ বাবে আমি সকলোৱে সাৱধানতা অৱলম্বন কৰাটোৱেই যেন আমাৰ বাবে বৰ্তমান সময়ত প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হোৱাটো উচিত। বৰ্তমান আমাৰ ভাৰতবৰ্ষত কৰোনা আক্ৰান্ত ৰোগীৰ তুলনাত মৃত্যুৰ হাৰ অন্য দেশতকৈ কম, কিয়নো আমাৰ ভাৰতীয়সকলৰ খাদ্যাভ্যাসৰ পদ্ধতি অন্য দেশৰ লোকসকলতকৈ পৃথক। প্ৰকৃতিগত খাদ্যৰ লগতে কম মছলাযুক্ত খাদ্যাভ্যাসে এই বিষয়টোত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত আমাৰ অসমৰ লোকসকলৰ খাদ্যাভ্যাস অনন্য, যিহেতু আমি সৰহ সংখ্যকেই সেউজীয়া শাক পাচলি, বাঁহগাজ, থলুৱা মাছ আদি খোৱাত বেছিকৈ অভ্যস্ত। সেই দিশৰ পৰা চাবলৈ গ'লে অসমত ক'ভিড আক্ৰান্তৰ তুলনাত মৃত্যুৰ হাৰো যথেষ্ট কম। আমি সকলোৱে জানো স্বাস্থ্যই পৰম ধন। আমি জন্মতে এটি সুস্থ আৰু সুন্দৰ মন লৈ এই পৃথিৱীলৈ আহিছোঁ আৰু এই শৰীৰ আৰু মনক সুন্দৰভাৱে ৰাখিব পৰাটোৱে এক সুন্দৰ কলা। কিন্তু লোভ, মোহ, কাম, ক্ৰোধ এই চাৰি ৰিপুৰ বলি হৈ আমি সকলো পাহৰি আমাৰ খোৱাৰ পৰা আৰম্ভ কৰি খাদ্যাভ্যাস থকা সকলো খেলি মেলি কৰি পেলাওঁ, যাৰ ফলত বিভিন্ন সময়ত কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আমাৰ শৰীৰটোক নিৰোগী কৰি ৰখাৰ কিছু ব্যৱস্থা আমি নিজেও কৰি ল'ব পাৰোঁ, যাক আমি প্ৰিভেনশ্যন বুলি ক'ব পাৰোঁ। তেতিয়া কৰোনা মহামাৰীয়ে নহয়, অন্য বহুবোৰ সংক্ৰমিতই হওক বা অসংক্ৰমিতই হওক, সকলো ধৰণৰ ৰোগৰ পৰা নিজকে অলপ হ'লেও বচাই ৰাখিব পাৰিম। প্ৰত্যেকজন ব্যক্তিৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে, যাক আমি ভগৱান প্ৰদত্ত বুলি ক'ব পাৰোঁ। গতিকে কোনো এজন ব্যক্তিৰ যিকোনো ধৰণৰ ৰোগত আক্ৰান্ত হোৱা বিষয়টো নিৰ্ভৰ কৰে ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰত। এতিয়া আহোঁ, কোনো এজন ৰোগী যদি তেওঁ ৰোগগ্ৰস্ত হৈ থাকে, সেই ৰোগীজনক আমি কেনেধৰণে মানসিকভাৱে তেওঁক শক্তিশালী কৰিব পাৰোঁ। ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এজন ৰোগীৰ মানসিক স্বাস্থ্যৰ দিশটো অতিকে গুৰুত্বপূৰ্ণ। ঔষধ ব্যৱহাৰে এজন ব্যক্তিক যিমান সুস্থ কৰি তুলিব, নিজৰ মনৰ শক্তিয়ে তেওঁক তাতোতকৈ দুগুণ সুস্থ কৰি তুলিব পাৰিব। মানসিক স্বাস্থ্যৰ লগত বহুবোৰ গুৰুত্বপূৰ্ণ কথাও জড়িত হৈ থাকে। ৰোগীৰ পৰিয়ালৰ সদস্যসকলৰ সহায় সহযোগিতা তথা উৎসাহ উদ্দীপনা দিশটো অতিকে দৰকাৰী। উদাহৰণস্বৰূপে, কোনো এজন ব্যক্তি দীৰ্ঘদিন ধৰি তেওঁ যিকোনো এটা ৰোগত আক্ৰান্ত হৈ আছে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ নিয়মিতভাৱে দৰৱ খাই আছে। সেই সময়বোৰত তেওঁ অৰ্থাৎ ৰোগীজনৰ মনত বিভিন্ন ধৰণৰ হতাশা ভাৱ মনলৈ আহিব পাৰে। অৰ্থাৎ তেওঁ অনুভৱ কৰে যে মোৰ বাবে বহুত টকা পইচাৰ খৰচ হৈছে, অযথা ঘৰৰ মানুহবোৰৰ কষ্ট হৈছে ইত্যাদি ইত্যাদি। গতিকে ৰোগীজনৰ ওচৰত কেতিয়াও তেওঁৰ বাবে হোৱা টকা পইচাৰ খৰচৰ হিচাপ বেছিকৈ আলোচনা কৰিব নালাগে বা কেতিয়াও তেওঁক নিৰুৎসাহ দিব নালাগে। মানসিক হতাশাই মানুহজনক বেছিহে ৰোগীয়া কৰি তুলিব পাৰে। এইটো এটা সামান্যতম উদাহৰণহে। একেদৰে ক'ভিডৰ ক্ষেত্ৰতো কোনো এটা পৰিয়ালৰ যদি দুই এজন সদস্যৰ পজিটিভ ওলাইছে, তেনে অৱস্থাত ঘৰৰ অন্য সদস্যসকলো আতংকিত হৈ পৰে আৰু হোৱাটো একো অস্বাভাৱিক নহয়। গতিকে তেনে সময়ত আমি কি কৰাটো উচিত? প্ৰথমতে
সেই সময়ত পৰিয়ালৰ সকলো সদস্যই এটা কথাই ভাবিব লাগিব যে এই কৰোণা মহামাৰী কেৱল তেওঁলোকৰ পৰিয়ালটোৰ বাবেই অহা নাই, সমগ্ৰ বিশ্বতে এই পোখা মেলিলে। আমাৰ সামান্যতম অসাৱধানতাৰ বাবে কৰোণাত আক্ৰান্ত হ'ব লগা হ'ল। যি হওক, আমি এতিয়া এজন যুদ্ধৰ সৈনিকৰ দৰে নিজকে প্ৰস্তুত কৰি কৰোণাক বধ কৰাৰ পণ কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকে এইটো ভাবিব লাগিব যে আমি এতিয়ালৈকে টিভিয়ে হওক বা অন্য গণমাধ্যমৰ জৰিয়তে হওক যিমানবোৰ ৰোগী দেখি আহিছোঁ, সৰহ সংখ্যকে সুস্থ হৈ ঘৰলৈ আহিছে। বয়সস্থ লোকো ইয়াৰ পৰা মুক্ত হোৱা দেখা গৈছে। গতিকে আমিও তাৰ ব্যতিক্ৰম নহওঁ, আমাৰো ভাল হ'ব লাগিব। তৃতীয়তে, স্বাস্থ্য বিভাগৰ লোকে দেহে মনে প্ৰাণে প্ৰত্যেকজন কৰোণা ৰোগীক নিৰ্ভয়ে যি চিকিৎসা প্ৰদান কৰি আহিছে, তেওঁলোককো আমাৰ মনৰ শক্তিয়ে সক্ৰিয় সহযোগিতা আগবঢ়াই আমিও সোনকালে সুস্থ হৈ ঘৰলৈ আহিব লাগিব। চতুৰ্থতে, ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সদায় যোগাত্মক চিন্তাধাৰা কৰাটো অত্যন্ত জৰুৰী। নিয়মিত শাৰীৰিক ব্যায়াম, সুষম আহাৰ, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি দিশবোৰ বিশেষভাৱে লক্ষণীয়। বৰ্তমান ধৰাৰ বুকুলৈ নামি অহা অকল্পনীয় পৰিৱেশৰ বাবে জনজীৱনৰ পৰিৱেশে সলনি হৈ গৈছে। এই ক্ষেত্ৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়লৈ নোযোৱা কণ কণ শিশুসকলৰ বাবেও সময়বোৰ জটিল হৈ পৰিছে। একেটা পৰিৱেশতে ঘৰৰ ভিতৰতে তেওঁলোকক আবদ্ধ কৰি ৰখাটো এটা সঁচাকৈ জটিল কাম। আমি তেওঁলোকৰ সময়বোৰ আমনিদায়ক নোহোৱাকৈ বা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিশত বাধাৰ সৃষ্টি নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰিম সেই দিশটো কিছু গুৰুত্বপূৰ্ণ কথা লক্ষণীয় হয়। প্ৰথম কথা হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত বহুতৰে অনলাইন ক্লাছ আৰম্ভ হৈছে, যাৰ ফলত অলপ হ'লেও তেওঁলোকে পাঠ্যপুথিৰ বিষয়বোৰৰ লগত জড়িত হ'ব লগা হৈছে। আকৌ বহুবোৰ চৰকাৰীয়ে হওক বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে হওক ছাত্ৰ-ছাত্ৰীয়ে সেই সুবিধা লাভ কৰিব পৰা নাই। তেনে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আমি ঘৰতে তেওঁলোকক পাঠ্যপুথিৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ কিছু পদ্ধতি অৱলম্বন কৰিব লাগিব। উদাহৰণস্বৰূপে, তেওঁৰ পাঠ্যপুথিৰ পাঠ এটি উলিয়াই যদি আপোনাৰ পাঠদানৰ ক্ষেত্ৰত অসুবিধা নহয়, তেন্তে এজন শিক্ষকৰ ভূমিকা লৈ তেওঁৰ লগত পাঠটি আলোচনা কৰক বা পাঠটিৰ বিভিন্ন কৌশল অৱলম্বন কৰক। কেতিয়াবা আকৌ বহু অভিভাৱকৰ ক্ষেত্ৰত পাঠটি বুজাই দিয়াত অসুবিধাও হ'ব পাৰে। তেতিয়া নিজৰ ঘৰৰ ওচৰৰ শিক্ষক বা শিক্ষিত যুৱক-যুৱতীৰ সহায় লৈ তেওঁক পাঠটো অধ্যয়নৰ ক্ষেত্ৰত সহায় ল'ব পাৰে। দ্বিতীয়তে, নিজৰ সন্তানক গুণগত সময়, যিটো আমি কোৱালিটি টাইম বুলি কোৱা হয়, সেই গুণগত সময় দিয়াটো অত্যন্ত আৱশ্যক। লকডাউনৰ এই সময়খিনিত আমি তেওঁলোকৰ লগত খেলা-ধূলা কৰা, সাধু কথা কোৱা, লুডু খেলা, একেলগে ব্যায়াম কৰা, সাধু কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰা ইত্যাদি ধৰণে তেওঁলোকক সময়বোৰ আমনিদায়ক নোহোৱাকৈ আমি ব্যস্ত ৰাখিব পাৰোঁ। শেষত, পাঠ্যপুথিৰ শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নৈতিক শিক্ষা, জীৱনমুখী শিক্ষা আৰু গুণগত শিক্ষা দি তেওঁলোকক ভাল মানুহ হিচাপে গঢ়ি তোলাটোৱে আমাৰ অভিভাৱকসকলৰ দায়িত্ব। এই কৰোণা মহামাৰীয়ে যি পৰিস্থিতিৰ সৃষ্টি কৰিলে, আমি ইয়াৰ কিছু যোগাত্মক দিশ বিশ্লেষণ কৰি পৰিৱেশটোৰ লগত নিজকে মিলাই সময়বোৰ ভালদৰে পাৰ কৰিব লাগে। তেতিয়াহে আমাৰ শাৰীৰিক, মানসিক সকলো সুস্থ থাকিব পাৰিব। ধন্যবাদ।